মই ডেৰাচাৰ বড়ো ভেৰগাঁও জিলা যুৱ শাখাৰ সভাপতি হয়। যোৱা 15 তাৰিখে আমাৰ ডিমকুচি অঞ্চলৰ স্থায়ী বাসিন্দা অথবা আমাৰ ভেৰগাঁও জিলা পিপলৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ নিত্যানন্দ মিত্ৰক যি পিপল দলৰ আমাৰ তেওঁ সক্ৰিয় কৰ্মী হয়, তেওঁক 6টামান বজাত যি ভেৰণীয়া গুণ্ডা বিপিএফৰ নিৰ্বাচন বাহিনীৰ ভেৰণীয়া গুণ্ডা আহি পেলাই তেওঁ ঘৰত মাৰধাৰ কৰিছে। ইয়াৰ লগতে তেওঁক মাইকীকো মাৰধাৰ কৰিছে, লগতে দুটা বাচ্চাকো কিডনেপ কৰাৰ তেওঁলোকে ভাবুকি দিছে। তেওঁলোকে যি সময়ত এটেক কৰিবলৈ আহিছিল সেই সময়ত তেওঁলোকে হাতত চকা অস্ত্ৰ লৈ আহিছিল, তাৰপিছত টকন এনেকুৱা লৈ আছিল। তো আমি তেওঁলোকক গৰিহণা দিছোঁ যে গণতন্ত্ৰ দেশত ৰাজনৈতিক অধিকাৰ চবৰো আছে। তো তেওঁলোকে আজিৰ দিনত দাবী ধুমকি দি পেলাই কাকবা ধুমকি দি পেলাই যি ধৰণৰ ভোট তেওঁলোকে আদায় কৰিব বিচাৰিছে, এইটো আমি নিন্দা কৰিছোঁ। আৰু এই 15 বছৰ কাল বিপিএফে সেই ধৰণৰ ইলেকশ্যন বেতৰণি পাৰ কৰিলে, কিন্তু এইবাৰ ৰাইজে সজাগ হৈছে, ৰাইজে এটা চেঞ্জটো বিচাৰিছে। প্ৰমোদ ছাৰৰ নেতৃত্বত ৰাইজে এটা সজাগতা হৈ পেলাই এটা পলিটিকেল ক্ৰাইচিছ ৰাইজে এটা ভোগ কৰি আছে 15 বছৰ কাল। তো আজিৰ দিনত আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্ব ৰাইজে যি ধৰণৰ দলে বোলে আমাৰ দলত যোগদান হৈছে, তেওঁলোকে শংকিত হৈছে। তেওঁলোকে যে হাৰিব সেইটো খাটাং, তেওঁলোকে হাৰাৰ পৰিৱেশটো দেখা পাই পেলাই তেওঁলোকৰ যিমানখিনি ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে পাগল কুকুৰৰ দৰে তেওঁলোকে মানুহখিনিক যিকোনো ধৰণৰ দাবী দি পেলাই ধুমকি দি পেলাই তেওঁলোকে ভোট আদায় কৰিবলৈ চেষ্টা চলাই আছে। তো আমি ভেৰগাঁও জিলা ইপিপিএল হিচাপে তেওঁলোকক গৰিহণা দিছোঁ, ঠিকা দিছোঁ, আৰু লগতে আমি প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে এতিয়ালৈকে আমাৰ যি মেইন কালপ্ৰিট কৃষ্ণ দেৱনাথ, তেওঁ এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে। তেওঁ এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তো আজি আমি ভেৰগাঁও জিলা হিচাপে প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ অতি শীঘ্ৰে তেওঁক ভাৰতৰ আইনৰ মতে তেওঁ অতি সোনকালে এৰেষ্ট কৰি পেলাই তেওঁ আইনৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁ ওপৰত ল'ব লাগে। অন্যথা প্ৰশাসনে যদি তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পেলাই শাস্তিমূলক তেওঁক যদি দিব নোৱাৰে, তো তেনেহ'লে আমি ইপিপিএল দলে ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। 32 নং ভেৰগাঁও কনষ্টিটুৱেঞ্চিৰ এক্স MCLA নেলছন বড়োৰ যি ভেৰণীয়া গুণ্ডা, তেওঁক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যি ধৰণৰ পাগল কুকুৰৰ দৰে তেওঁলোকে মানসিক তেওঁলোকৰ যি মানসিক মেণ্টেলিটি, তেওঁলোকৰ মানসিক মেণ্টেলিটি হেৰাই গৈছে। মানসিক তেওঁলোকৰ কি হৈছে, গোটেই পাগলৰ দৰে য'ত ত'ত যাই পেলাই মানুহখিনিক দাবী ধুমকি এনেকুৱা মদ চেৰেপ এনেকুৱা খাই পেলাই তেওঁলোকে দাবী ধুমকি মানুহখিনিক দি আছে। তো আমি নেলছন বড়োক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁৰ যি ভেৰণীয়া গুণ্ডা এইটো অতি শীঘ্ৰে তেওঁক কণ্ট্ৰল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ভেৰগাঁৱৰ ইণ্টায়াৰ 5টা সমষ্টিৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যি ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে বিভিন্ন এংগলত আমাৰ মানুহখিনিক কষ্ট কৰি আছে। আমি ক'বলৈ পাৰোঁ যে ননেই চেৰপাং সমষ্টিটো যোৱাবিলাক আমাৰ কৰ্মী অথবা আমাৰ সাংবাদিক মাইকেল ডিমাৰিকো বিপিএফৰ ভেৰণীয়া বাহিনীয়ে তেওঁক হত্যা কৰাৰ যি চেষ্টা চলাইছিল, কিন্তু তেওঁলোকক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ যে যিমানখিনি ভেৰণীয়া গুণ্ডা বাহিনী আছে অতি শীঘ্ৰে বিপিএফ দলে তেওঁলোকক কণ্ট্ৰল কৰক, অন্যথা আমি ইপিপিএল দলে আমি নিজাববীয়াকৈ বিহুত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। মোৰ নাম প্ৰেমানন্দ দাস হয়। মই সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। যোৱা 15 আগষ্টত তো বিপিএফৰ কিছুমান দালাল আৰু প্ৰাক্তন NLFBৰ কেডাৰ বুলি ক'লেও ভুল নহয়, তেওঁলোকে নিত্যানন্দ মিত্ৰৰ ঘৰত গৈ পেলাই তেওঁলোকে তেখেতক জানে মাৰাৰ চেষ্টা চলাইছে, আৰু তেখেতৰ সৰু সৰু বাচ্চা ঘৰত তেওঁলোকক কিডনেপ কৰিব বুলি তেখেতক ধমকি দিছে, আৰু তেখেতৰ ঘৰত দৰ্জা জালনা ভাঙি পেলাই বহুত তেওঁলোকে অশান্তি চলাইছে তেওঁলোকৰ ঘৰত। গতিকে মই আজিৰ দিনত সংগঠন ফালৰ পৰা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা এটা কথা আমি তেওঁলোকক সকিয়নি দিব বিচাৰোঁ। গতিকে তেওঁলোকে বিপিএফৰ পৰা পইচা লৈ পেলাই বিপিএফৰ পৰা এনেকুৱা তেওঁলোকে বিপিএফ ভাড়া গুণ্ডা এইবিলাকক পুহি পেলাই আজিৰ দিনত BTCত যি প্ৰমোদ বড়োৰ নেতৃত্বত আজি এটা শান্তি চুক্তি হৈছে, BTC যি শান্তি ঘূৰি আহিছে ইমান বছৰ পিছত, এই শান্তিৰ মাজত তেওঁলোকে আজি BTA
তাৰমানে অশান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। গতিকে অতি লজ্জাজনক কথা, অতি দুখ লগা কথা। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তীব্ৰ সভাকাৰে অৰিহণা দিছোঁ। গতিকে আজি নেচন বড়ো কি ভাবিছে, তেখেতে এই গুণ্ডাবিলাকক পইচা দি পুহিলে, এনেকুৱাকৈ মানুহৰ ঘৰত তাৰমানে বন্দুকৰ ধমকি, বাৰুদৰ ধমকি, গুলিৰ ধমকি দেখালে যে তেওঁলোকে আজিৰ দিনত জিকি যাব বা তেওঁলোকে আজিৰ দিনত তাৰমানে ইলেকশ্যনত জয়যুক্ত হ'ব। গতিকে তেওঁলোকে যদি আজিৰ দিনত 17 বছৰ যদি কাম কৰিছে, তেওঁলোকে এনে বন্দুকৰ ধমকি, কাউকে জানক মাৰা ধমকি দিব নালাগে, এনে জিকি গ'লে হয়। গতিকে আমি তীব্ৰ ভাষাৰে অৰিহণা দিছোঁ। অতি লজ্জাজনক ঘটনা, অতি দুখ লগা ঘটনা। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই দাবী, প্ৰশাসনক অনুৰোধ কৰিছোঁ, আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত আইনত যি তাৰমানে চাজা হয়, চাজা তেওঁলোকক আজি দিব লগা, আৰু এটাও খাৰি যাব নালাগে। তেওঁলোকে যিমানখিনি দুষ্কৃতি আছে তেওঁলোকৰ লগত জড়িত, তেওঁলোকে যিমানকেইটা টীম আছে, তেওঁলোকৰ যিমান লিডাৰ আছে, গোটেইখিনিক তেওঁলোকে এৰেষ্ট কৰিব লাগে আৰু ইমিডিয়েট তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। আৰু যদি প্ৰশাসনে ইয়াৰ ওপৰত যদি একশ্যন নলয়, গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালে আমাৰ ডিষ্ট্ৰিক্ট টীম আৰু কেন্দ্ৰীয় টীম, আমাৰ চেণ্ট্ৰেল টীম, আমি মিলি ফালে একলগত ইয়াৰ ওপৰত যি একশ্যন ল'ব লাগে অনাগত দিনত আমি ল'বলৈ আমি বাধ্য হ'ম। আৰু BPF চৰকাৰ আজিৰ দিনত গম পায় তেওঁলোকৰ আজিৰ দিনত গাদী নোহোৱা হৈ যাব, আৰু তেওঁলোকে গাদী হেৰুৱাৰ ভয়ত আজিৰ দিনত গুণ্ডা বাহিনী আজিৰ দিনত পুহি আছে। এইটো ঘটনা বুলি নহয়, ডিমাকুছিত ইয়াৰ আগতো আৰু মাইকেলৰ ঘৰতো এনেকুৱা পানত জানত মাৰত তেওঁলোকে আজিৰ দিনত ভাবুকি দিছে, ভাবুকি দি পেলাই তেওঁলোকৰ ঘৰতো এনেকুৱা কৰিছে। গতিকে আমি সংগঠন ফালৰ পৰা BPF পাৰ্টিকে সকিনি জনাইছোঁ, অনাগত দিনত আপোনালোকে যেন এনেকুৱা কাম নকৰে। আৰু গতিকে এনেকুৱা কাম কৰিলে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও আমি বহি নাথাকোঁ, আৰু বিশেষকৈ আমাৰ কমিউনিটিৰ মানুহৰ ওপৰত যদি এনেকৈ অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰোঁ। আৰু অতি লজ্জাজনক কথা বুলি ক'ব লাগিব, আজি প্ৰাক্তন NLFৰ কেডাৰবিলাকে আজি তেওঁলোকে জাতিৰ সৈতে কাম কৰে, আজি জাতিৰ কাৰণে তেওঁলোকে হাতত অস্ত্ৰ লৈছিল, আজি তেওঁলোকে অস্ত্ৰ লোৱাৰ পিছত নিজৰ জাতিগত মানুহক ঘৰত যায় আজি মাৰিব গৈছে। অতি লজ্জাজনক কথা, অতি দুখ লগা কথা। সেইকাৰণে প্ৰশাসনক আমি আহ্বান জনাইছোঁ, ইমিডিয়েট ইয়াৰ ওপৰত একশ্যন হ'ব লাগে। ধন্যবাদ।